এয়া আমাৰ হাঁহজুলি আৰু চাওক ইয়াৰ ভিতৰত যে নেকি আমি 1 মিলিয়ন 1K ছাবস্ক্ৰাইবাৰ হ'ল আৰু ৰিয়েলি বহুত হেপী আমাৰ বহুত ভাল লাগিছে ঐ ইলেকশ্যনত জিকিবই হাতাং হা উঠে ইলেকশ্যনত উঠে নানি হত আছে বহু কষ্টৰ মূৰত আজি 1K ছাবস্ক্ৰাইবাৰ হ'ল এয়াই মোৰ সম্পত্তি আৰু ক'ব গ'লে আপোনালোকে আজি মোক 1K ছাবস্ক্ৰাইবাৰ কৰালে আৰু লগতে বহুত হেপী বহুত সুখী আৰু সেইকাৰণে আজি সুখত এটা আমি সৰু সুৰাকৈ এটা কেক কাটিম 1K চেলিব্ৰেশ্যনৰ কাৰণে সেই হাঁহ সজুলিবোৰ হ'ল এইটো কেকটো আপোনালোকে নাপায় য'তে ত'তে বহুত দামী কেক গতিকে আজি এটা অৰ্ডাৰ দি আনিলোঁ ইমাৰ্জেঞ্চি অৰ্ডাৰ দিছোঁ দেই আৰু লগত আনিছোঁ আমি কেণ্ডেল আৰু মোৰ লগতে মই আছোঁ শিৱজিত আৰু কেমেৰামেন আছে দোকানতে আছোঁ আমি কেক কাটিম কেক কটাৰ বাবে হাঁহ সজুলি এয়া চাওক আমাৰ কেক আহি গ'ল আৰু আমি ষ্টাৰ্ট কৰি দিলোঁ ইয়াৰ পিছত লাগি আছে আৰু লগতে এয়া আমি আমাৰ কেণ্ডেল বৰ্তমান আমি 1K চেলিব্ৰেশ্যন কৰিছোঁ Happy birthday আৰু এতিয়া কেক কটা পৰ্ব এতিয়া হ'ল ফাইনেলি আমাৰ কেক কটা আমাৰ হাঁহ সজুলি নাই গতিকে আমি এইটো দি কাটিম আৰু এইটো 1K পাৰ্টি আমাৰ কেমেৰামেন আশিষ আৰু দামী কেক আৰু আমাৰ এয়া শিৱজিত ফাইনেলি খাব 1K কেক চবেই খালে দেই ইয়াৰ দামী কেক 16 টকাৰ কেক আৰু এয়া আমাৰ হাঁহ সজুলি আৰু চাওক ইয়াৰ ভিতৰত যে নেকি আমি 1 মিলিয়ন হ'ম তেতিয়া আৰু ভাল চেলিব্ৰেশ্যন কৰিম আৰু এনেকুৱা চিষ্টেমত নহয় তেতিয়া আৰু আমাৰ বেলেগ চিষ্টেম হ'ব গতিকে দামী কেক হ'ব বহুত দামী কেক হ'ব আপোনালোকক মাতিব আহিব